Sorry, B-Boysক কল কৰক ওকে B-Boysক কল কৰিম B-Boys ভাই ই মানে সেলুট হয় ই B-Boys ভাই নেক্সট লেভেল ব্লগাৰ অসমৰ পৰা এই লেভেলৰ মানে কনফিডেন্স লেভেল কি কম ধৰিব না ফোনটো B-Boys ফোন কৰিছিলে এক ছেকেণ্ড মই B-Boysৰ ফোন লগামে ভাই মোৰ ফেভাৰিট ব্লগাৰ B-Boys तुझे कैसे बताऊं यारा तेरे बिन मुझ पे हेलो भाई ও কি কৰি আছা মই কিবা বেলেগত গিছিলিম তাৰ মানে কেছটো কি মই ইউটিউবত লাইভ কৰি আছিলো সবে ভাই তোমাক ফোন কৰিব দি আছে এটা মানে বৰ্তমান মানে লাইভটো চাই আছে 10000 মানুহে তোমাৰ কথাটো শুনি আছে ভাই কিবা এটা কৈ দিয়া का बोलू रे बाबा एक स्पाई भाई एक ही बात बता दो भाई इतना कॉन्फिडेंस कहाँ से मिलता है भाई वीडियो में बस वो आप सबने सीखे रे बाबा आप सबके वो देख के आ गया ऐसे नो जितु रिसेंट वीडियो बनाइसा भाई মই তাৰ মানে পাগল হৈ গৈছো जितु তুমি মানে কি কম আর ভাই নেক্সট লেভেল আৰু নেক্সট ভিডিও কেতিয়া হ'ব নেক্সট ভিডিও কেনেকুৱা কেতিয়া হ'ব আহিব 2 দিন মান থাকি এ বঢ়িয়া তো B-Boys মৰা সামিস্তে উল্টাং পাল্টাং হৈ দেই একো নাই তো B-Boys আপোনালোকে যদি চোৱা নাই চাব পাগল হৈ যাব কৈছো এটাই কৈছো পাগল হৈ যাব আরে বাবা ঠিক আছে থ্যাংক ইউ দা B-Boys ফোন কৰিলো সবৰে ৰিকুৱেষ্ট ৰাখিলো আপোনালোকৰ সাপোৰ্ট পালে হেল্ল' দাদা ফুড ব্লগ ভিডিঅ'